প্ৰথম তোমাৰ আহিলে পানীটো লণ্ডনৰ পৰা যিটো পানীৰে ধুলোঁ আমি হাঁহবিলাক ধুলোঁ লণ্ডনৰ পানীৰে ধুলোঁ তাৰমানে মানে যিখিনি হৈছে আমাৰ ইয়াতে 3 কিলো দুটা হাঁহ 3 কিলোমান হৈছে কিন্তু এনেই মানে ৰাজা মহাৰাজাৰ দিনত মানে ডাঙৰ ডাঙৰ হাঁহ এটা হাঁহত তোমাৰ 25 কেজি মান হৈছিলে আগৰ দিনত সেইকাৰণে ইমান ডাঙৰ ডাঙৰ কটাৰী ইতিমধ্যে আপোনাৰ হাঁহবোৰ পুৰা আৰু মোহাৰি আছে মই জাষ্ট চাই আছোঁ মোক শিকাই আছে মই জানো কিন্তু আৰু জানো কিন্তু মই মানে ইমান এটা সেই কৰা নাই আৰু ইচ্ছা নালাগে বেলেগৰ হাতৰ যিটো মানে মজা বেলেগৰ হাতেৰে খোৱা সেইটোৱে মজা আচল মজা ইহঁতে ধুনীয়াকৈ মানে ৰান্ধিব মোক খুৱাব পাৰিলে হাতেৰে খুৱাই দিব নিশ্চিত মানে 6 মাহ চলি আছেতো সেইটো নিশ্চিত 6 মাহ চলি আছে দিয়া বাচি থকা চুকুৰা ধৰা হৈছে হাঁহৰ লোম বিলাক কৰি দিব ধুনীয়াকৈ তুমি হেৰি কৰিছে লাগিব অলপ আমাৰ সৰু আমাৰ ডাঙৰীয়াই দিব ধুনীয়াকৈ ডাঙৰীয়াই এই আমাৰ ডাঙৰীয়াই ধুনীয়াকৈ জুইকুৰা লগাই দিব ভাল ল'ৰাটো বৰ সাদা চাব পাৰে ইয়াৰ কাৰণে ছোৱালী এটা আমাৰ কিটচেনত লগিন জ্বলিব এই জুই আমাৰ ডাঙৰীয়া এজন খাই দিয়া একবাৰ নোলাই নেকি এতিয়া তেখেতে হাঁহিলে মানে এনেকৈ দিয়ে বৰ্তমান তেওঁ বিচাৰি পালে ইয়াতে হাত কাটিব বিখ্যাত এখন দেখাই দিয়া এইখন বিখ্যাত দা এইখন দাহেৰে মানে ডাঙৰ ৰজা মহাৰজাবিলাকে সেই কাটিছিলে ইয়াতে গাহৰি কাটিছিলে টেঙৰ চাইছে আৰু যুদ্ধ ব্যৱহাৰ কৰিছিলে এইখন চাওঁ দেখাই দিয়া এইখন আছিলে যুদ্ধ ব্যৱহাৰ কৰা আমাৰ মহাৰাজা ৰাজমহাৰাজা দাখন এতিয়া আমি ইয়াৰে হাঁহ কাটিম কিমান কটা খাই আমি চাম এতিয়া এইটো ব্যৱস্থাবোৰ লৈ আছে আমাৰ কাপোৰতে মহাৰাজা দাখনেৰে কেনেকৈ কটা যায় অপাৰেশ্যন কেনেকৈ কৰে তাকে মানে চেষ্টা এটা চলাই আছে আমাৰ ডক্টৰ উপেন্দ্ৰনাথ বৰগোহাঁই তথা আমাৰ যিটো ডাঙৰীয়া ডক্টৰ যিটো আৰু আমাৰ ডক্টৰ পাপু বৰগোহাঁই আমাৰ স্পেচিয়েলিষ্ট আহিছে জাপানৰ পৰা আনিছিলোঁ এখেতক সুদূৰ জাপানৰ পৰা হাঁহ কাটিবলৈ আনিলোঁ মোৰ এই দাখনলৈ মনত পৰে ৰাজা মহাৰাজাৰ দাখনলৈ যেতিয়া খেতি কাটিছিল এইখন দাহেৰে যুদ্ধত ব্যৱহাৰ কৰিছিল আমাৰ ডক্টৰতে এইবিলাক টেষ্ট খাই ডাঙৰ হৈছে আমাৰ জাপানৰ পৰা যিজনক আমি আনিছিলোঁ আৰু এইজন হৈছে এজন মহা আৰু এইটো পানী আমি আনিছিলোঁ সুদূৰ লণ্ডনৰ পৰা এই পানীত ধোৱা হৈছে বহুত দামী পানী হয় ছ'ডা আছে তোমাৰ বহুত আৰু সিহঁৰ পৰা ফ্লাইটৰ পৰা ওপৰেৰে পেলাই দিছিলে লণ্ডনৰ পৰা কিবাকৈ বাল্টিংটো পাতাৰ কাৰণে পালোঁ চবেই কৈ থাকে মানে কি কয় এইটো বৰষুণ বুলি কয় কিন্তু একচুৱেলি বৰষুণ নাছিল সুদূৰ লণ্ডনৰ পৰা পঠিয়াইছিল এই পানীটো এই বিখ্যাত দাহেৰে কাটিব বহুত ডাঙৰ দা আছিল আকৌ ডাঙৰ দা আছে দিবাচোন যা মাংস তোমাৰ পিছটো বেয়া হ'ব নহয় বিখ্যাত দাওতে কাটাচোন তুমি চেষ্টা কৰি চাওঁ তুমি ট্ৰাই নাৰিকলৰ বাকলি যেনেকৈ এৰুৱাই মানে তেনেধৰণে কৰি আছে কিন্তু এয়া মহাৰাজাৰ যুদ্ধত ব্যৱহাৰ কৰা এইখন আছিল ন সেইকাৰণে ইয়াতে মানে মাংসটো অলপ কটাৰ কাৰণে প্ৰব্লেম হৈ আছে চোৱা আমাৰ ডক্টৰ এয়া আমাৰ পাপু বৰগোহাঁই অপাৰেশ্যন ছাকচেছফুল হ'ব বুলি মই আশাবাদী এখেতৰ হাতেৰে ছাকচেছ হ'ব আমাৰ এই বিখ্যাত ডাঙৰীয়া আৰু ডাঙৰ ডাঙৰ দা লাগে তেখেতক এই মহাৰাজাৰ দাখনতে নহয়
তেখেতে আৰু লণ্ডনৰ মহাৰজাৰ পৰা আনিম এতিয়া আৰু ফুডৰ লণ্ডনৰ পৰা পঠিয়াই দিলে এখন অকস্মাত ঠাইটো আহি পাল এহে অৰিজিনেল মই জুগৈয়ে ধৰিলোঁ এই মানে আকাশত উৰিব যোৱাতে মানে পালে আৰু এইখন থাপ মাৰি ধৰি আনিলে ডাঙৰ নকৰোঁ না বেছি সৰু নকৰোঁ বম হ'ব আজি ৰজা ধত্ৰে ৰজাৰ পুত্ৰ ৰাজকুমাৰে এইখন দা ব্যৱহাৰ কৰিছিল ইয়া এইটো খাব লাগিব ধুনীয়াকৈ এইটো নাকাটিবা আৰু নাকাটিবা কাটি দিয়া আমি পুৰাটো এইটো ধুনীয়াকৈ আমি নিমখ লগাই জ্বালা লগাই খাম এইটো মজাকৈ স্পেচিয়েলকৈ খাম তোমাৰ দুপৰীয়াৰ বাচন এইবিলাক ধুবলৈ যাওঁ এতিয়া উপায়টো নাই খাই লৈ ধুবই লাগিব ধুৱাই কাম মোৰ ইহঁতে এইবিলাক কৰিছে যেতিয়া মইতো ধুব যাব লাগিব তোমালোকে কাটি থাকা ধুনীয়াকৈ ধুম কি ক'ম আৰু তহঁতেতো আৰু এইবিলাক কৰিবা যেতিয়া মই বাচনখিনি ধুই আনো আৰু দিয়া কাটা আৰু এটা হাঁহ ৰেডি আমাৰ এয়া পাপুই কি কৰিছে মাথা পৰি আছো স্পেচিয়েলকৈ আমি খাম ন নিমখ জ্বালা সানি বটি খাম ধুনীয়াকৈ মজা আৰু দিয়া তুমি এইটো কৰি থাকা আমাৰ কি কৰিছে আমাৰ সৰু ডাঙৰীয়া এইবিলাক চাফা কৰি আছে ধুনীয়াকৈ দিয়া মই এতিয়া বাচনখিনি ধুই আহোঁ ধুনীয়াকৈ এতিয়া নতুন এটা আমাৰ কিটচেন ৰুম ইয়াতে আমাৰ হাঁহটো বনিব ধুনীয়াকৈ ডাঙৰ সিহঁতে কৰি আছে ধুনীয়াভাৱে ইয়াৰ তলত কাঁহীখিনি ধুই আনিলোঁ আৰু ইয়াতে কি দিছা ইয়াতে আপোনাৰ ধনিয়া পাউডাৰ জিৰা পাউডাৰ হালধি মিট মছলা গৰম মছলা ৰেড চিলি কাশ্মীৰী পাউডাৰ আৰু কি কৰিব লাগিব কম পৰিমাণে দিছোঁ আৰু নেক্সট টাইমটো দিব লাগিব আৰু কেৰাহী তেলৰ লগত বুজিছেনে এইটো কম পৰিমাণে দিছোঁ আধা চামুচ সোৱাদ অনুসৰি অলপ নিমখ পিঁয়াজ আদা নহৰু আছো না আমাৰ কিটচেনত আমাৰ কি বনাই আছে আমাৰ ডাঙৰীয়া আমাৰ যিটো ডাঙৰীয়া এয়া চাওক হা দুইটা বনাই আছোঁ দুইফালে ইপিনে আছে ইফালে কোমোৰা আৰু হাঁহ বনাম ইফালে আলু আৰু হাঁহ এতিয়া ইয়াৰ বিশেষটো মই মানে কি ক'ম প্ৰথম তোমাৰ আহিলে পানীটো লণ্ডনৰ পৰা যিটো পানীৰে ধুলোঁ আমি হাঁহবিলাক ধুলোঁ লণ্ডনৰ পানীৰে ধুলোঁ তাৰপিছত আমাৰ কটাৰী দাখন আনিলে তোমাৰ হেৰিৰ পৰা মহাৰজাৰ দিনত যেতিয়া আমাৰ ধত্ৰে মহাৰজাই কাটিছিলে সেইখন বাহেৰে মানে কি কাটিছিলে এইটো গাহৰি কাটিছিলে ডাঙৰ হাঁহ কাটিছিলে আমাৰ মানে যিখিনি হৈছে আমাৰ ইয়াতে 3 কিলো দুটা হাঁহ 3 কিলোমান হৈছে কিন্তু এনেই মানে ৰাজা মহাৰাজাৰ দিনত মানে ডাঙৰ হাঁহ এটা হাঁহত তোমাৰ 25 কেজি মান হৈছিলে আগৰ দিনত সেইকাৰণে ইমান ডাঙৰ কটাৰী ইতিমধ্যে আপোনালোকে দেখিছে মানে যিটো মই আগত দেখিছোঁ মানে ভিডিঅ'ত দেখাইছোঁৱে মই অলৰেডি মানে যিখন মানে প্ৰকাণ্ড কটাৰী আমাৰ ডাঙৰীয়া সেইটো নিশ্চয় কাটিছিল আৰু আপোনালোকে দেখিছে নিশ্চয় চাওক আপোনালোকে শেষলৈকে চাব কেনেকৈ কি ৰান্ধিছে ইয়াতে কি দিছা ইয়াতে আপোনাৰ মেইনলি আছে ইয়াতে মছলা ক'ব গ'লে ফাৰ্ষ্ট থাকিল পিঁয়াজ জলকীয়া শুকান জলকীয়া নেক্সট থাকিল ৰেড চিলি उसके बाद কাশ্মীৰী পাউডাৰ গৰম মছলা আৰু মেইনলি কি তোমাৰ আদা নহৰু এইটো বিশেষকৈ লাগিবই কালজিৰা আছে কালজিৰাটো অকল কালজিৰা সকলোৱে ট্ৰাই কৰিব এনেকৈ ট্ৰাই দিব আমাৰ ডাঙৰীয়া নিচিনা এই মানে ডাঙৰ হোটেলত মানে ৰান্ধিছিলে 5 ষ্টাৰ হোটেলত মই 5 ষ্টাৰ হোটেলত 5 বছৰ কাম কৰিছে তেনেদৰে আমাকো এতিয়া শিকাই আছে যদিও নাজানো একো শিকিবলৈ ট্ৰাই কৰা নাই
এনেকৈ পৰিব কথা নাই, এটা এনেকৈ দি দিব পাৰি। ইমানে চাফা আমাৰ ইমানে চাফা কিটচেনটো। য'তে ত'তে আমাৰ তাৰমানে এয়া চাওক তলৰ ফালে দেখাই দে, এয়া আমাৰ মকৰা জাল পৰি গৈছে। ইমানে চাফা আমাৰ কিটচেনটো। আৰু এইপিনে আমাৰ ডাষ্টবিন থাকে ওচৰত, মহৰ উৎপাদন থাকিব নোৱাৰি, ইমানেই চাফা। এয়া চাওক আৰু আমাৰ কোমোৰা, এয়া কোমোৰাৰে ধুনীয়া ধুনীয়া কমলা, এইটো কোমোৰা মানে ক'বলৈ কাৰণে ক'বই নোৱাৰি আৰু কেনেকুৱা ধৰণৰ। ইমান মহৰ মাজত যে আমি আছোঁ জীয়াই, সেইটোৱে আমাৰ মেইন কৰ্তব্য। মহৰ টানিবতো হেলাই লাগে, কিন্তু তথাপিও আমি পৃথিৱীত জীয়াই আছোঁ। এনেকৈ সকলোৱে পৃথিৱীত জীয়াই থাকিব আমাৰ দৰে মহৰ কামোৰ খাই খাই। চাই ৰাখক ভিডিঅ'টো শেষলৈকে। ডাঙৰীয়া, এইটো কি বনাই আছা? এইটো তোমাৰ এইটো বগা কোমোৰা দি হ'ব। এইটো কোমোৰাৰে হ'ব ন? ফাৰ্ষ্ট ফ্ৰাই কৰি লৈছোঁ। এইটো কোমোৰাৰে হ'ব। কোমোৰাৰে ধুনীয়াকৈ আঞ্জাটো বনাব। আৰু এইপিনে হ'ল এনেই জাষ্ট খোৱাৰ কাৰণে। এইটো দেখাই দিয়া অলপ। আমাৰ চৰপৰি দি খাম আমি, টেঙা চৰপৰি দি। এইটো আমাৰ নেমু চৰপৰি দি খাম আমি এইখিনি। এইটো নেমু চৰবতেৰে খোৱা হ'ব। ঠাণ্ডা যিটো চৰবতেৰে এইটো খোৱা হ'ব। এইটো আমি পুৰা গ্ৰেভি হ'ব, পানীটো শুকাব লাগিব। পানীটো শুকাই গ্ৰেভি আৰু ধুনীয়াকৈ বনাই দিব। তাৰপিছত এইটোহে আমি তোমাৰ চাউল দি খাম। এইটো আমি হাতেৰে খাম। ধুনীয়াকৈ বনাব। এইটো কোমোৰা চোমোৰা দিব। কি সুগন্ধ, মানে খাওঁ খাওঁ লাগিছে আৰু এতিয়া খাওঁ খাওঁ লাগিছে, কিন্তু টাইম লাগিব, তেতিয়া আৰু খাবলৈ ভাল হ'ব। ইমান চাফা কিটচেন দেখিছে, ইমান চাফা, ইমান চাফা, ইমান সুন্দৰ পৰিৱেশ। এনেকুৱা সুন্দৰ পৰিৱেশত থাকিবলৈ সঁচা কপাল লাগিব, কপাল। মানে যদিও দেখোঁ আৰু লেতেৰাবিলাক চাফা কৰিবলৈ হেলা লাগে, তথাপিও আমি ইয়াকে পৰিষ্কাৰ বুলি আমি ভাবোঁ। এয়া আমাৰ বিশেষ মানে এটা বিশেষ গুণ, আমাৰ সকলোৰে বিশেষ গুণ। প্লেয়াৰ এজন পাবজি প্লেয়াৰ, তেখেতে নিজে গম নাপায় আচলতে আছে ক'ত, আছে ক'ত সি। এনেকৈ এটা হাঁহিটো দিয়াচোন, তোমাৰ যিটো স্পেচিয়েল হাঁহিৰ তোমাৰ সুনাম আছে, সুনাম অৰ্জন কৰিছিলা তুমি, প্ৰথম পুৰস্কাৰ পাইছিলা এই হাঁহিত। কি কৰিছে? কি ৱাও 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 ৱাও, ধুনীয়া ধুনীয়া, খাবলৈ মন গ'ল বে। ফাইভ ষ্টাৰ কাম পালোঁ আৰু বেলেগ আৰু নিজৰ বডিটো একচুৱেলি দেখুৱাবলৈ মন নাছিলে জীৱনটোত। মানে জিমত গৈ গৈ মানে মোৰ বডিটো বহুতে আহিছিলে, বেছিকৈ ওলাই গ'ল। মানে অধিক মাছত বগলী কণা তেনেকুৱা হৈছে। মানে বেছিকৈ যেতিয়া জিম কৰিলোঁ, জিম কৰোঁতে কৰোঁতে এই বডি মোৰ চাওক, এইবিলাক ওলাই আহিছে। কেনেকুৱা এটা বডি মোৰ, চাগে এনেকুৱা বডি নাই মানুহৰ। কেনেকুৱা থাকিব মোৰ নিচিনা বডি? মানে মই বহুত শক্তিশালী বুলি নিজকে মই ভাবোঁ, যদিও বা নহয়। ডাঙৰীয়া, জল্দি জল্দি হ'লে আৰু খাম আৰু ন? হৈ আছে ন? দিয়া দিয়া। আমাৰ মানে ৰুমটো কেনেকুৱা ধৰণৰ কি ক'ম আৰু, অলপ ৰুমটো দেখাই দিছোঁ। এইবিলাক আমাৰ পাপু ডাঙৰীয়া, এই ডক্টৰ পাপু, এইবিলাক আমাৰ য'তে ত'তে পৰি থাকে। ইয়াতে যদিও বা এইটো আনিছিলোঁ ৰুমত কাপোৰ থ'বৰ কাৰণে, কিন্তু কাপোৰবিলাক আমাৰ য'তে ত'তে পৰি থাকে। এয়াই আমাৰ সংস্কাৰ, এয়া আমাৰ এটিকেট, মেনাৰ, অল এভৰিথিং। ধুনীয়া আৰু বহুত দিন ৰান্ধিছেতো তেওঁ, বিভিন্ন ডাঙৰ ডাঙৰ ফিল্ম ষ্টাৰ। কি নাম তেখেতৰ? চনু চুডক তেখেতে ৰান্ধি ৰান্ধি খুৱাইছিল। 3 দিনমান ভাড়াঘৰত আছিল চনু চুডে, যেতিয়া গুৱাহাটীত আহিছিলে। আহোঁতে মানে ইয়াক বিশেষকৈ স্পেচিয়েল হিচাপে এওঁক মানে লৈ গৈছিলে এজন ডাঙৰীয়াক। আমাক বহুত কষ্ট কৰি বনাইছিলে আৰু চনু চুডে সেইকাৰণে অফাৰ এটা দিছিলে তেওঁৰ ঘৰত ৰান্ধনি হিচাপে নিয়াৰ। কিন্তু ভাল নাপায়, তেখেতে নিজে ৰান্ধিব। এদিন মানে ডাঙৰ হোটেল দিব আৰু। মানে মই সদায় নতুন নতুন মানুহ খুৱাই ভাল পাওঁ। এজন মানুহকে খুৱাই নাপাওঁ। আজিও সেইকাৰণে এজন নতুন মানুহ আহিছে। এইজন মানুহ আহিছে, এইজন আমাৰ মহাপুৰুষ। মুখখন দেখাই দিয়া এবাৰ। আমাৰ এইজন পুৰুষ, এইজন নতুন পুৰুষ আহিছে, সেইকাৰণে তেখেতক এটা কালাৰটো বাও, হোৱাট এ কালাৰ চাই পাব এবাৰ। ধুনীয়া আৰু এই টেষ্টি হ'ব আৰু ধুনীয়া। এয়াই আমাৰ। কোনোবাই যদি ৰান্ধনি মানে কেতিয়াবা খানাত বিচাৰে, তেতিয়া মোৰ মানে কমেণ্ট বক্সত মানে কমেণ্ট দিব আৰু জনাব। ৰাতি ৰাতি মোৰে
গাৰো শীতানৰ কোমল কয়াঙুলি তোমাৰ পদ উমলি উভতি আহে পকিনি উফৰি উঠে ৰাতিটো থাকে অলে থকা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ পথে যে মই দিলি